হেল্ল' ষ্টুডেণ্ট, তোমালোক যিসকলে 2025 বৰ্ষত উচ্চতৰ মাধ্যমিক পৰীক্ষাত পাছ কৰিলা, যিসকলে ভাবিছা যে মই এইবাৰ BA এডমিশ্যন কৰিম, কিন্তু কিহৰ ওপৰত মেজৰ ল'ম, সেইটোক লৈ তোমালোকে বহুত বেছি কনফিউজ হৈ আছা যে মই মেজৰটো কিহত ল'ম। আজি মই তোমালোকক কৈ দিম যে তোমালোকে কিহৰ ওপৰত মেজৰ ল'লে তোমালোকৰ কাৰণে ভাল হ'ব আৰু কিহত মেজৰ ল'লে তুমি কি হ'ব পাৰিবা। আজি সবিশেষ এইটো ভিডিঅ'ৰ জৰিয়তে তোমালোকক মই সঠিক ইনফৰমেশ্যন দিম। তোমালোকে ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকিবা। চোৱা, তুমি যদি ভাবিছা যে মই অসমীয়াত মেজৰ ল'ম বুলি ভাবিছা, তেনেহ'লে তুমি অসমীয়াত কি হ'ব পাৰা। অসমীয়াত তুমি হ'ব পাৰা, অসমীয়াত মেজৰ লৈ যদি তুমি পঢ়া, তেনেহ'লে তুমি শিক্ষক হ'ব পাৰা আৰু লেখক হ'ব পাৰিবা, কবি, সাংবাদিক, অনুবাদন আৰু অসমীয়া সাহিত্যৰ গৱেষক। অসমীয়াত মেজৰ ল'লে তুমি এইকেইটা হ'ব পাৰিবা। আৰু যদি ভাবিছা যে মই পলিটিকেলৰ ওপৰত মেজৰ কৰিম, তেনেহ'লে তুমি পলিটিকেলত শিক্ষক হ'ব পাৰিবা তাতো। আৰু তুমি ৰাজনৈতিক বিশ্লেষক হ'ব পাৰা, সংবাদ প্ৰতিনিধি বা নিউজ ৰিপৰ্টাৰ সেইবিলাক হ'ব পাৰা। আৰু LLB কৰি তুমি উকিল হ'ব পাৰা, সাংবাদিক হ'ব পাৰা আৰু নিৰ্বাচনী প্ৰচাৰ ব্যৱস্থাপকো হ'ব পাৰা। পলিটিকেল মেজৰ ল'লে তুমি এইকেইটা হ'ব পাৰা। আৰু যদি তুমি হিষ্ট্ৰী ল'ব খুজিছা যে মই হিষ্ট্ৰীত মেজৰ ল'ম, তেনেহ'লে হিষ্ট্ৰীটো তুমি শিক্ষক হ'ব পাৰা, অধ্যাপক হ'ব পাৰা, মিউজিয়ামৰ দায়িত্বপ্ৰাপ্ত হ'ব পাৰা, IAS ACS অফিচাৰ হ'ব পাৰা, লেখক, ইতিহাসবিদ, এইবোৰ তুমি হ'ব পাৰা হিষ্ট্ৰীত যদি মেজৰ লোৱা। আৰু সমাজ বিজ্ঞান যিসকলৰ আছে, সেইসকল যদি ভাবিছা মই সমাজ বিজ্ঞানত মেজৰ ল'ম, সেইসকলে সমাজ সেৱক হ'ব পাৰা, NGOৰ কামবিলাক কৰিব পাৰা, শিক্ষকো হ'ব পাৰা, সমাজ বিজ্ঞানত গৱেষক হ'ব পাৰা, পুলিচ আৰ্মি এইবিলাক হ'ব পাৰা। আৰু জিঅ'গ্ৰাফীত যদি তুমি মেজৰ ল'ব খুজিছা, তেনেহ'লে তাতো শিক্ষক বা মানচিত্ৰ বিশেষজ্ঞ, তাৰপিছত তুমি দুৰ্যোগ ব্যৱস্থাপনা বিষয়া, ভ্ৰমণ গাইড, চাকৰিৰ পৰীক্ষাতো বহিব পাৰা জিঅ'গ্ৰাফীত মেজৰ ল'লে। আৰু যদি এডুকেশ্যনত তুমি মেজৰ ল'ব খুজিছা, তেনেহ'লে তুমি ইয়াতো শিক্ষক হ'ব পাৰিবা। আৰু স্কুলৰ তুমি প্ৰিন্সিপাল, হায়াৰ ছেকেণ্ডাৰীৰ প্ৰিন্সিপাল হ'ব পাৰা। আৰু শিক্ষা পৰামৰ্শদাতা হ'ব পাৰা বা গৱেষক হ'ব পাৰা। এনেধৰণৰ তোমালোকে বহুত কিবাকিবি হ'ব পাৰিবা। মই তোমালোকক গোটেইখিনি ক্লিয়াৰ কৰি বুজাই দিলোঁ যে তোমালোক কোনটো ছাবজেক্ট ল'লে তোমালোকে কি হ'ব পাৰা। আশা কৰোঁ তোমালোকে বুজিব পাৰিছা যে কোনটো ছাবজেক্টত তুমি কি হ'ব পাৰিবা আৰু কোনটো ছাবজেক্ট তোমাৰ কাৰণে বেষ্ট হ'ব।